চেক কৰিব পাৰিব যে আপুনি PM কিষাণৰ এইবাৰ পইচা পাব নে নাপায় ইয়াত আপোনালোকে কেটেগৰীত প্ৰথমে সিলেক্ট কৰি ল'ব PM কিষাণটো তাৰ পৰা আপোনালোকে ইয়াত এপ্লিকেশ্যন আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম অৰুণোদয় আঁচনি আৰু PM কিষাণ সন্মান নিধি আঁচনিখনৰ ওপৰত PM কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 20 নম্বৰ কিস্তি পইচা এটো 20 জুন তাৰিখে দিয়াৰ কথা আছিল কিন্তু পইচাটো 20 তাৰিখে দিয়া নহল গতিকে পইচাটো আপোনালোকে কেতিয়ালৈকে পোৱাৰ সম্ভাৱনা আছে আৰু কি কাম আপোনালোকে তাৰ আগতে কৰাটো বাধ্যতামূলক হয় আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব লগতে যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিলে বা অৰুণোদয় আঁচনিৰ তেওঁলোক পুৰণা হিতাধিকাৰী হয় কিন্তু এই মাহৰ যেটো কিস্তিৰ পইচাটো লাভ নকৰিলে তেওঁলোকে কি কৰিব লাগিব নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন কৰা সকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব সকলোখিনি কথা আপোনালোকে আজি এই ভিডিঅ'টো ডিটেইলছত জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এটা প্ৰথমে আমি আলোচনা কৰি লওঁ PM কিষাণ আঁচনিখনৰ ওপৰত PM কিষাণ আঁচনিখনৰ যেটো 20 নম্বৰ কিস্তি পইচা এটো 20 জুন তাৰিখে দিয়াৰ কথা আছিল চৰকাৰে অফিচিয়েল কোনো ধৰণৰ নটিফিকেশন দিয়া নাছিল যদিও প্ৰায়বিলাক মিডিয়া পৰ্টেলত 20 তাৰিখে দিব বুলি কৈছিল কাৰণ চৰকাৰৰ সকলোবিলাক কাম হৈ গৈছিল কিন্তু তাৰ পাছত এই যেটো পইচা আছে এই পইচাটো 20 তাৰিখে দিয়া নহল এতিয়া এই যেটো পইচা আছে এই পইচাটো কেতিয়া দিয়া হ'ব তাৰ আগত আপোনালোকক কৈ দিও যে আপোনালোকে PM কিষাণ আঁচনিখনৰ যেটো 20 নম্বৰ কিস্তি পইচা এটো পাবলৈ হলে আপোনাৰ EKYC ল্যান্ড সিডিং আৰু বেংক আধাৰ লিংক এইকেইটা আপোনালোকে কৰাটো বাধ্যতামূলক হয় যদি এইকেইটা আপোনালোকে সোনকালে কৰি নলয় তেনবা ক্ষেত্ৰত আপুনি এই আঁচনিখনৰ যেটো পইচাটো লাভ নকৰিব এতিয়া এই যেটো 20 নম্বৰ কিস্তি পইচা এটো আপোনালোকে জুন মাহতে লাভ কৰিব জুন মাহৰ আপোনালোকে হেখৰ ভাগলৈকে এই পইচাটো পোৱাৰ সম্ভাৱনা আছে গতিকে আপুনি যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰা নাই EKYC ল্যান্ড সিডিং বেংক আধাৰ লিংক এমু যদি আপোনালোকৰ হৈ থকা নাই সোনকালে আপোনালোকে কৰোৱাই লওক বিশেষকৈ যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকৰ প্ৰায়ে EKYC নকৰাৰ কাৰণে এই পইচাটো লাভ নকৰে গতিকে সোনকালে আপোনালোকে এইখিনি কাম কৰি লওক যাতে আপোনালোকৰ এই যেটো পইচা আছে পইচাটো পোৱাত কোনো ধৰণৰ অসুবিধা নহয় আৰু আপোনালোকে এইবাৰ পইচা পাব না নাপায় চাবৰ কাৰণে আপোনালোকে সিম্পলি গুগলত যাব সাৰ্চ কৰিব PFMS বুলি তাৰ পৰা যেটো আপুনি প্ৰথম অপচন পাব PFMS তাত যাব তাৰ পৰা ইয়াত আপুনি এটা অপচন পাব পেমেন্ট ষ্টেটাস বুলি ইয়াত DBT ষ্টেটাস ট্ৰেকাৰত যাব আৰু গৈ মেলি আপোনালোকে নিজে চেক কৰিব পাৰিব যে আপুনি PM কিষাণৰ এইবাৰ পইচা পাব না নাপায় ইয়াত আপোনালোকে কেটেগৰীত প্ৰথমে সিলেক্ট কৰি ল'ব PM কিষাণটো তাৰ পৰা আপোনালোকে ইয়াত এপ্লিকেশ্যন নম্বৰটো দিব যেটো আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেচন নম্বৰ হয় তাৰ পৰা ক্যাপচাটো ফিল কৰি আপুনি সাৰ্চ অপচনত ক্লিক কৰিলে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ওলাই যাব যেটো PM কিষাণৰ যিসকল বেনিফিচিয়াৰী হয় তেওঁলোকৰ যেটো পইচা আছে পইচাটো অলৰেডি একাউণ্টলৈ তেওঁলোকৰ পঠিয়াই দিয়া হ'ল কিন্তু আপুনি এই পইচাটো এতিয়া উলিয়াব নোৱাৰে কাৰণ PM কিষাণৰ যেতিয়ালৈকে ডেট মুকলি নকৰে কিস্তি মুকলি কৰাৰ তেতিয়ালৈকে আপোনালোকৰ হে পইচাটো বেংক একাউণ্টত ভিজিবল নহয় আৰু আপুনি তেতিয়ালৈকে পইচা উলিয়াব নোৱাৰে গতিকে আপোনালোকে এনেকৈ চেক কৰিবই পাৰিব যে আপোনাৰ একাউণ্টত পইচা দিয়া হ'ল নে নাই হোৱা যদি আপোনাৰ কোনো ধৰণৰ খেলিমেলি নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি পইচা হুমুৱাটো দেখা পাব কিন্তু পইচাটো তেতিয়া উলিয়াব পাৰিব যেতিয়া PM কিষাণ আঁচনিখনৰ পইচাটো মুকলি কৰা হ'ব আগবাইছে পিছৰটো আপডেট দিলে যেটো আহিছে অৰুণোদয় আঁচনিখনক লৈ অৰুণোদয় আঁচনিত যিসকল লোকে এবাৰ নতুনকৈ আবেদন কৰিছিল যিসকল পুৰণা হিতাধিকাৰী হয় তেওঁলোকৰ মাজৰ এটা বহুত কমন কোৱেশ্চন একদিন মই কমেন্টত পঢ়িবলৈ পাই আছো যে অৰুণোদয় আঁচনি আমি নতুনকৈ আবেদন কৰিছিল আমি তেওঁ এতিয়া পইচা পোৱা নাই বহুতে কৈছে যে আমি পুৰণা হিতাধিকাৰী হয় কিন্তু আমি অৰুণোদয় আঁচনিৰ পইচা এই মাহৰ নাপালো গতিকে আপুনি যদি অৰুণোদয় আঁচনি পুৰণা হিতাধিকাৰী হয় আৰু এবাৰ আপুনি পইচা নাপালে তাৰ এটা নহয় বহুত কেইটা কাৰণ হ'ব পাৰে প্ৰথমটো হৈছে আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি যেতিয়া আবেদন প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছিল তেতিয়া যদি আপুনি ফৰ্ম ফিল আপ কৰি যদি আপোনালোকে আবেদন নকৰিলে তেনবা ক্ষেত্ৰত আপোনালোকে পইচা নাপাব হেতু আপুনি মনত ৰাখিব গতিকে সোনকালে আপুনি প্ৰয়োজনীয় নথিপত্ৰ জমা কৰিব লাগিব আপোনাৰ অঞ্চলত যতে জমা লৈ আছে পঞ্চায়তত জমা ল'ব পাৰে ৱাৰ্ড মেম্বাৰে জমা ল'ব পাৰে যোনে আপোনাৰ লৈ আছে ফৰ্ম বা আপোনাৰ নথিপত্ৰ তেওঁলোকৰ ওচৰত গৈ মেলি আপোনালোকে সোনকালে জমা কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব তাৰ পৰা আপোনালোকে আকৌ পইচাটো পোৱাৰ আৰম্ভ কৰিব আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছিল তেওঁলোকে পইচাটো কেতিয়া হ'ব হেতু কৈ দিছো আপোনালোকৰ যেমু ডেটা আছে এখিনি ডিজিটালি তেওঁলোকে কৰি থৈ মানে ডিজিটালি তেওঁলোকে এখিনি পুট কৰি আছে তেতিয়ালৈকে আপোনালোকৰ ফৰ্মখন ডিজিটালি তেওঁলোকৰ হৈ নাযায় কামসমূহ তেতিয়ালৈকে আপুনি পইচা লাভ নকৰে আজি হেতু অলমোষ্ট কাম এতিয়া শেষ হ'বলৈ গৈছে গতিকে আপোনালোকে অহা মাহৰ পৰা যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিল আপুনি যদি অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত অহা মাহৰ পৰা আপুনি পইচা লাভ কৰিব চিন্তা কৰা আপুনি কোনো প্ৰয়োজন নাই অৰুণোদয় আঁচনিৰ যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত এবাৰ আপুনি পইচা নোপোৱাৰ কোনো কাৰণেই নাথাকে কিন্তু আপোনালোকৰ যেতিয়ালৈকে ফৰ্মখন ডিজিটালি তেওঁলোকৰ মানে বস্তুখিনি হৈ নাযায় তেতিয়ালৈকে আপুনি পইচাটো নাপায় যেতিয়া হৈ যাব আপোনালোকে পইচা পোৱা আৰম্ভ কৰিব আৰু এবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হলে আপোনালোকৰ অৰুণোদয় আঁচনিৰ কাৰণে ৰেচন কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ড এইকেইটা প্ৰয়োজন আছিল পুৰণা যিসকল হিতাধিকাৰী আছে তেওঁলোকে যদি প্ৰথমবাৰ পইচা পাই আছিল কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ডত খেলিমেলি আছিল আধাৰত খেলিমেলি আছিল সেই কাৰণে তেওঁলোকৰ পইচাটো বন্ধ হ'ব পাৰে সেই কাৰণে আপুনি সোনকালে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ আপোনাৰ অঞ্চলত য'ত জমা লৈ আছে আপুনি সোনকালে তাত জমা কৰিব যিমান সোনকালে জমা কৰিব সিমান আপোনাৰ সোনকালে ভেৰিফিকেশ্যন হয় আপুনি আকৌ পইচাটো পোৱা আৰম্ভ কৰিব কিন্তু যিমানটো জানিব পাৰিছো 30 জুনৰ আগতে এইখিনি কাম আপুনি কৰিলেহে তেতিয়াহে আপোনালোকে লাভখিনি পাব গতিকে এইকেইটা আছিলে যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ